নমস্কাৰ সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে নতুন এটা ভিডিঅ' মই আৰম্ভ কৰিবলৈ লৈছোঁ। আৰম্ভ কৰিছোঁ ইতিমধ্যে। চাই থাকিব ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ। আৰু যদি ভাল লাগে মোৰ ভিডিঅ'টো বন্ধু বান্ধৱী সকলৰ লগত শ্বেয়াৰ কৰি দিব। এয়া কাপোৰৰ কালেকশ্যন পূজা বুলি দেখাই দিছোঁ, চাই থাকিব আপোনালোকে ভিডিঅ'টো। আৰু এইখিনি নৱৰ দোকানৰ কালেকশ্যন। অসমীয়া গহনা, কাণফুলি, এয়া দেখিছে বহুত অসমীয়া গহনা, মানে পূজা বুলি বহুতে কালেক্ট কৰিছে। আৰু এইটো আপোনালোকে নৱৰ দোকানত এভেইলেবল পাব। এইবোৰ বেগ আনিছে বহুত। আৰু মানে পূজা বুলি বহুতে নতুন নতুন মাল আহিছে। যিসকল আমাৰ চাপৰৰ হয়, সেইসকলে জানে আৰু ওচৰ চুবুৰীয়া হয়। নৱৰ দোকান বুলি ক'লে সকলোৱে চিনি পায়। এইবোৰ দেখিছে অসমীয়া গহনা, একদম পূৰা ভৰ্তি কৰি দিছে দোকান। আপোনালোকে যদি ল'ব বিচাৰে তেন্তে নৱৰ দোকানত আহি গ'লে পাই যাব। আৰু চেণ্ডেলো আনিছে পূজাৰ কাৰণে বহুত। কাৰ্টুন একদম পূৰা ভৰ্তি হৈ আছে। এইবোৰ আছে আৰু ভিতৰত বহুত আছে, মানে খোলা হোৱা নাই। লাগিলে ইয়াৰ পৰা আপোনালোকে ল'ব পাৰে। আৰু বজাৰৰ পৰা আহি পেলাই চিকেন বনাই আছোঁ। ভাত আৰু চিকেন। ভাত হৈ গ'ল, চিকেনখিনি হ'ল আৰু। আজিৰ ভিডিঅ'টো ইয়াতে সামৰি দিওঁ, বেছি দীঘলীয়া নকৰোঁ। ভিডিঅ'টো কেনে পালে জনাব আৰু শ্বেয়াৰ কৰি দিব। আৰু নৱৰ দোকানখন আছে চাপৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ অপজিটত, সাগৰ মেডিকেলৰ কাষত। আৰু লাইক কমেণ্ট কৰি দিব। আৰু যিসকলে নতুন আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।